লেংগুৱেজে প্ৰমাণ কৰে আচলতে সঁচা সঁচিকে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। প্ৰথমতে আচলতে চৰ্চা হৈছে যে এই ৰণোজ পেগু নামৰ এই মানুহজনৰ আচলতে তেওঁৰ গণ্ডগোল আছে, তেওঁৰ ব্লাডত গণ্ডগোল আছে বুলি কৈছে, তেওঁৰ ডিএনএত গণ্ডগোল আছে। তেনেকুৱা অভিযোগ আজি সামাজিক মাধ্যমত সৰ্বত্ৰ চৰ্চা হৈছে। তেওঁ সঁচা সঁচিকে মিচিং হয় নে নহয় সেই কথাও আচলতে ধৰিব পৰা নাই। আমি শুনিবলৈ পাইছোঁ তেওঁ আচলতে কনভাৰ্টেডহে, আচলতে বেলেগ জনগোষ্ঠীৰ পৰা আহিহে মিচিং হোৱা তেনেকুৱা চৰ্চাও হৈছে। কিমান দূৰ সত্য মই নাজানো, কিন্তু সেই চৰ্চাও ইতিমধ্যে আৰম্ভ হৈছে। পেগুৰ ব্লাডত চাগে মিচিং আছেনে নাই সেই কথাটো আমি লাহে লাহে আমাৰ প্ৰশ্ন উদয় হৈছে। আজি সামাজিক মাধ্যমতো আচলতে চৰ্চা হৈছে যে এই ৰণোজ পেগু নামৰ এই মানুহজনৰ আচলতে তেওঁৰ গণ্ডগোল আছে, তেওঁৰ ব্লাডত গণ্ডগোল আছে বুলি কৈছে, তেওঁৰ ডিএনএত গণ্ডগোল আছে। তেনেকুৱা অভিযোগ আজি সামাজিক মাধ্যমত সৰ্বত্ৰ চৰ্চা হৈছে যে আজি ছট পূজা যে হয়, আজি ছট পূজাত কেৱল বিহাৰী অধ্যুষিত অঞ্চলবিলাকত বন্ধ দিয়া হয় নেকি? সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক আমি উত্থাপন কৰিছোঁ, সেই প্ৰশ্ন আমি ৰণোজ পেগুক উত্থাপন কৰিছোঁ, আৰু যিবিলাকে আচলতে ৰেষ্ট্ৰিক্টেড হলিডে সমৰ্থন কৰিছে সকলোকে উত্থাপন কৰিছোঁ। আজি কেৱল নেপালী অধ্যুষিত অঞ্চলতহে আজি ভাতৃ তৃতীয়া পূজাৰ কাৰণে আচলতে চৰকাৰী বন্ধ দিয়া হৈছে নেকি? ৰণোজ পেগুক কৈছোঁ, আমাৰ মিচিং মানুহবিলাক যে আপুনি সদায় বুৰ্বক বনাই থাকিব আৰু আমি যে মনে মনে বহি থাকিম তেনেকৈ কেতিয়াও নাভাবিব। আপোনাক চাই আচলতে আমি যে হেৰি কৰি থাকিম এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। আপোনাৰ প্ৰতাৰণাৰ বলি যে আমি সদায় হৈ থাকিম, মিচিং জনগোষ্ঠী যে আপুনি সদায় যিটো ক'ব সেইটোকে মানি থাকিব তেনেকুৱা যে হ'ব সদায়, সেইটো কেতিয়াও নাভাবিব। আজি ছট পূজা যে বন্ধ দিয়ে, আমি দেখিছোঁ গুৱাহাটীত যে ছট পূজাৰ দিনা ডাঙৰ ডাঙৰ ৰেলী হয়, ডিজে বক্স লগাই গোটেই ৰাস্তাত আপোনাৰ ট্ৰেফিক জাম কৰি এম্বুলেঞ্চ ৰখাই ৰেলী উলিওৱা হয়। এইটো ক'ৰ উৎসৱ? ছট পূজা ক'ৰ পৰা আহিছে? ছট পূজা ক'ৰ পৰা আহিছে? বিহাৰৰ পৰা আহিছে, হয়নে নহয়? আমাৰ অসমৰ কৃষ্টি সংস্কৃতি বা আমাৰ জাতীয় জনগোষ্ঠীয় কোনোবা জনগোষ্ঠীয়ে আচলতে ছট পূজা পালন কৰিছিলে নেকি আগতে? মিচিং জনগোষ্ঠীটোক লৈ আচলতে এই ৰণোজ পেগু বা ভুৱন পেগু বা আমাৰ যিসকল আচলতে মুধা ফুটা ব্যক্তি আছে তেওঁলোকে কেৱল ৰাজনীতি কৰিছে, কেৱল ৰাজনীতি কৰিছে। মিচিং জাতিটোৰ উন্নয়নৰ কাৰণে যে তেওঁলোকে কিবা কৰিছে তেনেকুৱা আমি দেখা নাই। গতিকে ডাঙৰীয়া, আমাৰ মানুহ বুৰ্বক নহয়। আপোনাৰ ঘোষণাত আমাৰ মিচিং জাতিৰ কোনো মানুহে আচলতে হেৰি হোৱা নাই, ভাল পোৱা নাই। সৰ্বত্ৰ চৰ্চা হৈছে তেওঁ সঁচা সঁচিকে মিচিং হয় নে নহয় সেই কথাও আচলতে ধৰিব পৰা নাই। আমি শুনিবলৈ পাইছোঁ তেওঁ আচলতে কনভাৰ্টেডহে, আচলতে বেলেগ জনগোষ্ঠীৰ পৰা আহিহে মিচিং হোৱা তেনেকুৱা চৰ্চাও হৈছে। কিমান দূৰ সত্য মই নাজানো, কিন্তু সেই চৰ্চাও ইতিমধ্যে আৰম্ভ হৈছে। আৰু মিচিং জনগোষ্ঠীটোক লৈ আচলতে এই ৰণোজ পেগু বা ভুৱন পেগু বা আমাৰ যিসকল আচলতে মুধা ফুটা ব্যক্তি আছে তেওঁলোকে কেৱল ৰাজনীতি কৰিছে, কেৱল ৰাজনীতি কৰিছে। মিচিং জাতিটোৰ উন্নয়নৰ কাৰণে যে তেওঁলোকে কিবা কৰিছে তেনেকুৱা আমি দেখা নাই। মিচিং জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ এইবিলাক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ মিচিং জনগোষ্ঠীৰ যিবিলাক আচলতে ইতিমধ্যে জনপ্ৰতিনিধি ওলাইছে সেইবিলাকৰ কোনো অৰিহণা নাই, আমি দেখা নাই।